নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠদানলৈ মই প্ৰিন্স ফুকনে তোমালোক সকলোকে স্বাগতম জনালোঁ ছাত্ৰ ছাত্ৰীসকল পাঠদান আৰম্ভ কৰাৰ পূৰ্বে তোমালোকক মই এটি কাৰ্টুন দেখুৱাই লওঁ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুইত জ্বলিল মইনা মেজিৰ জুইত জ্বলিল আয়ৈ বিহু বিহু লাগি গৈছে গাত ছাত্ৰ ছাত্ৰীসকল কাৰ্টুনটো চাই তোমালোকে নিশ্চয় অনুমান কৰিব পাৰিছা যে আজি মই তোমালোকৰ অসমীয়া বিষয়ৰ পাঠ্যপুথিৰ এটি কবিতাৰ পাঠদান আগবঢ়াম কবিতাটোৰ নাম হৈছে ভোগালী বিহু আৰু কবিতাটিৰ কবি শৈলধৰ ৰাজখোৱা গতিকে তোমালোকক প্ৰথমে মই কবিতাটো পাঠ কৰি শুনাওঁ তোমালোকে কিতাপখন ভালদৰে চাই যোৱা যাতে তোমালোকেও ভালদৰে কবিতাটো পাঠ কৰিব পাৰা আৰু ইয়াৰ পাছতে তোমালোকে মুখস্থ কৰিব লাগিব মুখস্থ কৰাৰ পাছত তোমালোকে আবৃত্তি কৰিব লাগিব লিখিবও লাগিব বহুতো কাম আছে নহয় জানো গতিকে প্ৰথমে মই তোমালোকক পাঠ কৰি শুনাওঁ আৰু ইয়াৰ পাছত মই কবিতাটোৰ মূল কথাখিনি ক'ম আৰু অৰ্থ ভাঙনি কৰি দেখুৱাম আহাচোন প্ৰথমে মই তোমালোকক পাঠ কৰি শুনাওঁ কবিতাৰ শিৰোনাম ভোগালী বিহু কবি শৈলধৰ ৰাজখোৱা সাৰ পালে বাইদেউ জগাবাচো মোক কাইলৈ নিচেই পুৱাই আহিছে ভোগালী বিহু পোহৰ শেষত এইদিন নেপাম দুনাই মই হ'লে পুৱাতেই শীতল পানীৰে গা ধুম নহওঁ কাতৰ থাকা যদি বাহিগাৰে নোৱাৰিবা চুব নেচাপিবা মেজিৰ ওচৰ বাইদেউ আজিয়েই মাহ প্ৰসাদৰ খোল এটি থবাচো সজাই থাপনা পাতিম আমি মেজিৰ কাষত জুই দিম অহৰি নাম গাই বিহুৰ দিনত সবে যাচেহি আদৰ বিহু মই বৰ ভাল পাওঁ মাহীয়ে পেহীয়ে মাতে বিহু খাবলৈ সেইদিনা তত কেনে পাওঁ বাইদেউ কাইলৈ কেতেৰা মাতেৰে তুমি মোক নোৱাৰা মাতিব শুনে যদি আইতাই ৰাখিবা মনত বেজাৰত তলমুৱা হ'ব আইতা দেউতা আৰু তোমাকো এবাৰ তাৰ পিছে প্ৰণাম জনাই উমলি ফুৰিম আমি মুকলি মনেৰে কাইলৈ পঢ়াশালি নাই তুমি বোৱা গামোচাৰ ফুল বচাখনি কোৱাচোন কোনে কাক দিব খোজো যদি বিহুদিনা পাৰিবানে মোক একেবাৰে নিদিওঁ বুলিব মিছা কোৱা দন কৰা ঠেহ পেচ পতা আজিয়েই শেষ কৰি লয় পাম আমি বাইদেউ নতুন জীৱন বিহুদিনা চিৰকাললৈ তোমালোকক ইতিমধ্যে মই কবিতাটো পাঠ কৰি শুনালোঁ নহয়নে মই তোমালোকক কৈছিলোঁ যে পাঠ কৰি শুনাৰ পাছত কবিতাটোৰ মূল ভাৱখিনি মই তোমালোকৰ আগত ক'ম কবি শৈলধৰ ৰাজখোৱাদেৱে মাঘৰ বিহুৰ এটি সুন্দৰ বৰ্ণনা কবিতাটোৰ জৰিয়তে তোমালোকৰ আগত তুলি ধৰিছে নহয়নে যে মাঘৰ বিহুক ভোগালী বিহু বুলি কোৱা হয় গতিকে কবিতাটোৰ নাম ৰখা হৈছে ভোগালী বিহু ভোগালী বিহুৰ এটি বৰ্ণনা কবিয়ে এইদৰে দিছে যে সাৰ পালে বাইদেউ জগাবাচো মোক কাইলৈ নিচেই পুৱাই আহিছে ভোগালী বিহু পোহৰ শেষত এইদিন নেপাম দুনাই ভোগালী বিহু কেতিয়া আহে পুহৰ শেষত পুহ আৰু মাঘৰ সংক্ৰান্তিৰ দিনা উৰুকা পতা হয় সেই উৰুকাত মেজি জ্বলোৱা হয় মেজিৰ পৰম্পৰা তোমালোকে জানাই নিশ্চয় যে ভেলাঘৰ সাজে সকলোৱে লগ লাগি মেজিৰ তলত ভেলাঘৰত ৰাতি কটায় আৰু মেজিৰ তলত ভোজ ভাত খায় এনেধৰণৰ পৰম্পৰা অসমীয়া সমাজত প্ৰচলিত হৈ আহিছে মেজিৰ সৈতে জড়িত এই পৰম্পৰা অতীজৰে পৰা চলি আহিছে কবিয়ে দ্বিতীয় স্তৱকত লিখিছে যে মই হ'লে পুৱাতেই শীতল পানীৰে গা ধুম নহওঁ কাতৰ থাকা যদি বাহিগাৰে নোৱাৰিবা চুব নেচাপিবা মেজিৰ ওচৰ এটি পৰম্পৰা আছে যে বাহিগাৰে অৰ্থাৎ ৰাতি যি আমি খোৱাৰ পাছত পুৱা যদি গা নুধোওঁ সেয়াই হৈছে বাহিগা মই অৰ্থ ভাঙনি কৰোঁতে তোমালোকক ক'ম বাহিগানো কি গতিকে পুহ মাহত খুব ঠাণ্ডা পৰে নহয়নে খুব চেঁচা আৰু শীতল অৰ্থাৎ চেঁচা পানীৰে পুহমহীয়া ঠাণ্ডাত পুহৰ শেষতহে যিহেতু মাঘৰ মেজি জ্বলায় নহয়নে এতিয়া সেই ব্ৰহ্ম ঠাণ্ডা ইমান ঠাণ্ডা এই ঠাণ্ডাটো কাতৰ নহওঁ কৈছে কবিয়ে যে ঠাণ্ডাটো তেওঁ অৱহেলা নকৰে কোনো দুখ নালাগে বা সেই ঠাণ্ডাই তেওঁক পীড়িত কৰিব নোৱাৰে যে এয়া ফূৰ্তি মেজিৰ কাৰণে আৰু বায়েকক কৈছে যে মইতো পুৱাই গা ধুমেই গতিকে তুমি মোক বাহিগাৰে মোক চুবও নোৱাৰিবা এইখিনি কথা দ্বিতীয় স্তৱকটোত কৈছে তৃতীয় স্তৱকত লিখিছে যে বাইদেউ আজিয়ে মাহ প্ৰসাদৰ খোল এটি থবাচো সজাই
থাপনা পাতিম আমি মেজিৰ কাষত জুই দিম হৰিনাম গাই। পিছদিনা মেজিৰ কাষত থাপনা পাতি মাহ প্ৰসাদৰ শৰাই আগবঢ়াব। থাপনা অৰ্থাৎ পূজা সেৱা কৰিবৰ কাৰণে ওখকৈ পতা ঢাপ, আসন য'ত প্ৰতিষ্ঠা কৰে সেয়াই থাপনা, আৰু সেই থাপনাৰ আগত হৰিনাম গাই শৰাই আগবঢ়াব আৰু মেজিত জুই দিব পুৱা। সেয়াও এটা মেজিৰেই পৰম্পৰা। আৰু চতুৰ্থ স্তৱকটোত কবিয়ে লিখিছে যে বিহুৰ দিনত সবে যাচেহি আদৰ, বিহু মই বৰ ভাল পাওঁ। কবিয়ে বিহু বৰ ভাল পায় কিয়নো সেইদিনা সকলোৱে আদৰ জনায়। মৰম চেনেহৰ এক বান্ধোনেই হৈছে আমাৰ উৎসৱসমূহৰ অন্যতম এটা লক্ষ্য, নহয়নে? বিহু যিহেতু অসমীয়াৰ বাপতি সাহোন, অসমীয়াৰ বাপতি সাহোন তিনিওটা বিহুৰে ভোগালী বিহুৰ তাৎপৰ্যও ইয়াত লুকাই আছে, যে সেই ভোগালী বিহুৰ দিনাখনো কবিক বা সকলোৱে ইজনে সিজনক মৰম চেনেহ আদৰেৰে আপ্যায়ন কৰে। মাহীয়ে পেহীয়ে মাতে বিহু খাবলৈ, আদৰ সাদৰে আপ্যায়ন কৰে। সেইদিনা ততকে নেপাওঁ বিহু খাবলৈ গ'লে বিভিন্ন পিঠা পনা উলিয়াই, নহয়নে? আৰু ভোগালী অৰ্থাৎ ভোগৰ উৎসৱ। বহুতো অসমীয়া সমাজত এই ভোগৰ উৎসৱ ভোগালীত বিভিন্ন ধৰণৰ লাড়ু, পিঠা, চিৰা, দৈ, জলপান অলেখ উপকৰণেৰে আপ্যায়ন কৰোৱা হয়। সেয়াই। গতিকে পিছত পঞ্চম স্তৱকত কবিয়ে লিখিছে যে বাইদেউ কাইলৈ কেতেৰা মাতেৰে তুমি মোক নোৱাৰা মাতিব, শুনে যদি আইতাই ৰাখিবা মনত বেজাৰত তল মোৱা হ'ব। ককাক আইতাকবিলাকৰ নাতিয়েকলৈ এনেও মৰমটো বেছিয়েই। গতিকে হ'লেও বিহুৰ দিনাখন কেতেৰা মাতেৰে মাতিব নোৱাৰিবা বুলি কৈছে। এইটো কাৰণেই কৈছে যে বিহু হৈছে ৰং ৰহস্য, আদৰ, মৰম চেনেহৰ উৎসৱ, নহয়নে? গতিকে সেইদিনা কেতেৰা মাতেৰে যদি বায়েকে কবিক মাতে তেতিয়া আইতাই মনতে দুখ পাব, বেজাৰ পাব। গতিকে সেই কথা বায়েকক কৈছে কবিয়ে। 6 নং স্তৱকটোত কবিয়ে লিখিছে যে আইতা দেউতা আৰু তোমাকো এবাৰ তাৰ পিছে প্ৰণাম জনাই, উমলি ফুৰিম আমি মুকলি মনেৰে কাইলৈ পঢ়াশালি নাই। বিহুততো পঢ়াশালি বন্ধই দিয়ে, নহয় জানো? সেয়েহে কাইলৈ যিহেতু পঢ়াশালি নাই আৰু আমি মুকলি মনেৰে উমলি ফুৰিম, আৰু লগতে কি কৰিব, আইতা দেউতা আৰু তোমাকো এবাৰ তাৰ পিছে প্ৰণাম জনায়। বিহুৰ দিনা সৰুৱে ডাঙৰক সেৱা কৰাৰ এটা নিয়ম অসমীয়া সমাজত প্ৰচলন হৈ আহিছে, আৰু সেয়েহে কবিয়ে কৈছে বায়েককো সেৱা কৰিব, আইতাকক, ককাকক আৰু ডাঙৰক সেৱা সৎকাৰ কৰিব, আৰু যিহেতু বিদ্যালয়ো বন্ধ সেয়েহে মুকলি মনেৰে খেলা ধূলাও কৰিব সেইদিনা। তাৰ পাছতে লিখিছে যে তুমি বোৱা গামোচাৰ ফুল বচাখনি কোৱাচোন কোনে কাক দিব। কবিৰ বায়েকে গামোচা বৈছে, আৰু ফুল বচা গামোচা অসমীয়াৰ অতি আদৰৰ বিহুৱান বুলি যাক কোৱা হয়, সেই বিহুৱানখনি কোনে কাক দিব সেই লৈ কবিৰ মনত প্ৰশ্নৰ উদয় হৈছে। খোজো যদি বিহু দিনা পাৰিবানে মোক একেবাৰে নিদিওঁ বুলিব। বিহুৰ দিনা কবিয়ে বায়েকক সেই ফুল বচা গামোচাখনি খুজিম বুলি কৈছে, যে কবিয়ে প্ৰশ্ন কৰিছে বায়েকক তুমি জানো পাৰিবা মই যদি সেই গামোচাখন খোজো নিদিওঁ বুলিব। নিশ্চয় নোৱাৰিব। ভায়েকৰ প্ৰতি যদি মৰম থাকে ভায়েককে দিব, নহয় জানো? সেয়াই। মিছা কোৱা দন কৰা ঠেহ পেচ পতা আজি শেষ কৰি লৈ পাম আমি বাইদেউ নতুন জীৱন বিহু দিনা চিৰকাললৈ। বায়েকক কবিয়ে এইটো কথাও কৈছে যে মিছা কথা কোৱা, দন কৰা অৰ্থাৎ কাজিয়া কৰা, ঠেহ পেচ পতা এইবিলাক আমি আজিয়ে শেষ কৰোঁ, আৰু কাইলৈ যাতে বিহুৰ দিনটো আমাৰ খুব ভালদৰে যায়, নহয়নে? কাৰণ বিহুৰ দিনটো আনন্দৰ উৎসৱ, আনন্দৰ উলাহৰ মাজেৰে সেই দিনটো কবিয়ে পাৰ হোৱাটো বিচাৰিছে। এইখিনিয়ে কবিতাটোৰ মূল কথা। গতিকে তোমালোকৰ নিশ্চয় বুজাত সুবিধা হৈছে বুলি মই ভাবিছোঁ, আৰু এই কবিতাটোত কিছুমান নতুন শব্দৰ অৰ্থ তোমালোকে পোৱা নাই হয়তো আগতে অৰ্থসমূহ। গতিকে মই কেইটামান ছবি দেখুৱাই লওঁ। প্ৰথমতে বৰ্ডখনো ব্যৱহাৰ কৰিম বাৰু। প্ৰথমতে ছবি চাই অৰ্থকেইটা চাই লোৱাচোন।
কবিতাটোত থকা কেইটামান নতুন শব্দৰ অৰ্থ মই বৰ্ডত লিখি ৰাখিছোঁ। শব্দকেইটাৰ অৰ্থকেইটা মন কৰাচোন। দুনাই, দুনাই শব্দৰ অৰ্থ দ্বিতীয়বাৰ। কাতৰ, কাতৰ মানে দুখিত বা পীড়িত। বাহিগা, ৰাতিপুৱা স্নান নকৰা গা অথবা নোধোৱা গা। কাইলৈ, শব্দটোৰ অৰ্থ কাইলৈ। অৰ্থাৎ এইটো কথা তোমালোকে মন দিবা, মূল শব্দ কাইলৈ, এই শব্দটো পদ্যত ব্যৱহাৰ হয় সাধাৰণতে আৰু গদ্যত ব্যৱহাৰ হয় কাইলৈ। তোমালোকৰ কবিতাটোত আছে কাইলৈ বুলি, কিন্তু তোমালোকে প্ৰশ্নোত্তৰ কৰোঁতে লিখিব লাগিব কাইলৈ বুলি। অৰ্থাৎ তোমালোকে প্ৰশ্নোত্তৰসমূহ গদ্যত দিবা, নহয় জানো? কেতেৰা মাত, খঙেৰে টানকৈ মতা মাত। প্ৰণাম শব্দৰ অৰ্থ হৈছে সেৱা। পঢ়াশালী, বিদ্যালয়। চিৰকাল শব্দটোৰ অৰ্থ সদায়। শীতল, শীতল শব্দটোৰ অৰ্থ হৈছে ঠাণ্ডা বা চেঁচা। অৰ্থসমূহ বুজি পাইছা নিশ্চয়। ছাত্ৰ ছাত্ৰীসকল, ইমান ধুনীয়া কবিতাটো তোমালোকে আজি পঢ়িলা আৰু তোমালোকে কবিতাটো ঘৰত ভালদৰে মুখস্থ কৰিবা, লিখিবলৈ চেষ্টা কৰিবা। এই কবিতা যি ৰচনা কৰে তেখেতক কি কোৱা হয়? কবি, নহয় জানো? এই ইমান সুন্দৰ কবিতাটো উপহাৰ দিয়া কবিগৰাকীৰ বিষয়ে তোমালোকৰ জানো জানিবলৈ মন নাযায়? নিশ্চয় যায়, নহয়নে? গতিকে আহাচোন চাওঁ কবিগৰাকীৰ বিষয়ে কেইটিমান তথ্য তোমালোকক মই দিবলৈ আগবাঢ়িছোঁ। অকণমান বৰ্ডখনলৈ চোৱা। চোৱা, ভোগালী বিহু, কবি পৰিচয়। কবিগৰাকীৰ নাম ইতিমধ্যে তোমালোকক মই কৈছোঁৱেই যে তেখেতৰ নাম হৈছে শৈলধৰ ৰাজখোৱা। এই তথ্যখিনি তোমালোকক মই বৰ্ডত এই কাৰণেই তুলি ধৰিছোঁ যে যদি তোমালোকৰ কেতিয়াবা কবি পৰিচয় লিখিবলৈ আহে, কবি শৈলধৰ ৰাজখোৱাৰ বিষয়ে লিখিবলৈ যোৱাৰ আগত তোমালোকক এই তথ্যখিনিয়ে সহায় কৰিব। চোৱা, কবিগৰাকীৰ নাম শৈলধৰ ৰাজখোৱা। তেখেতৰ জন্ম হৈছিল 1890 চনত ডিব্ৰুগড়ত। পৰিচয়, নিজৰাৰ কবি নামেৰে পৰিচিত, অৰ্থাৎ কবি শৈলধৰ ৰাজখোৱাক অসমীয়া সাহিত্য জগতত নিজৰাৰ কবি বুলি জনা যায়। প্ৰকাশিত কবিতা পুথি, নিজৰা, বিদ্যাৱতী, অতীতৰ সোঁৱৰণি আদি। নিজৰা তেখেতৰ এখনি কবিতা পুথিৰ নাম, সেয়েহে তেখেতক নিজৰাৰ কবি নামেৰে জনা যায়। ইয়াৰ উপৰিও তেখেতৰ প্ৰকাশিত আন দুখন কবিতা পুথি হৈছে বিদ্যাৱতী, অতীতৰ সোঁৱৰণি ইত্যাদি। মৃত্যু, তেখেতৰ মৃত্যু হৈছিল 1968 চনৰ 17 ডিচেম্বৰত ডিব্ৰুগড়ত। এইখিনি তথ্য ব্যৱহাৰ কৰি তোমালোকে কবি শৈলধৰ ৰাজখোৱাৰ বিষয়ে টোকা প্ৰস্তুত কৰিব পাৰিবা। ছাত্ৰ ছাত্ৰীসকল, আজিৰ পাঠদান ইমানতে সামৰিছোঁ। তোমালোকে এই কবিতাটো ঘৰত কেইবাবাৰো পঢ়িবা। তোমালোকে বুজি পাইছাই নিশ্চয় কবিতাটো, গতিকে কেইবাবাৰো তোমালোকে পঢ়িবা। পঢ়ি তোমালোকে মুখস্থ কৰিবা আৰু মুখস্থ কৰাৰ পাছত তোমালোকে কবিতাটো আবৃত্তি কৰিব লাগিব। তোমালোকৰ আবৃত্তি আমি শুনিম যেতিয়া বিদ্যালয় খুলিব, আৰু তোমালোকে কবিতাটো ঘৰত মুখস্থ লিখিবলৈ চেষ্টা কৰিবা। আৰু আজিলৈ ইমানতে এৰিছোঁ। আজিৰ পাঠদানত অংশগ্ৰহণ কৰাৰ কাৰণে তোমালোক সকলোকে ধন্যবাদ।